আলাইকুম নমস্কাৰ মই মকবুল হাছান আজি মই আপোনালোকক দেখাম আসাদুল ইছলামৰ মুৰ্গী ফাৰ্ম এই চাওক তেওঁ মুৰ্গী ফাৰ্ম কেনেকৈ কৰিল বা কিমান টকা দি এইটো ষ্টাৰ্ট কৰিব পাৰি এই বিষয়ে আপোনালোকক জনাম আৰু কেনেকৈ ধৰণে কৰিব পাৰি জানাম। এয়া হ'ল আসাদুল ইছলাম, আপনার পরিচয়টা দিব। নমস্কার, আসসালামু আলাইকুম। আপনার পরিচয়টা দিব, গাঁৱৰ নাম। মোর নাম আসাদুল ইসলাম, গাঁও কাপাসতলী, কাহাবেরি পঞ্চায়েত থাকো। ডিস্ট্রিক্ট গোৱালপাৰা পৰে। ডিস্ট্রিক্ট গোৱালপাৰা পৰে আমার। আচ্ছা, আপুনি যে মুৰ্গী ফাৰ্মটো কৰিছে কিমান দিন হ'ল? মোটামুটি আজি 7-8 মাহ হ'ল। আচ্ছা, মুৰ্গী ফাৰ্মটো মানে কিমান টকা দি প্ৰথমতে ষ্টাৰ্ট কৰিব পাৰি? মোটামুটি পুঁজি লৈ কথা। মানে আমার এনকোভিটার বা ঘৰত ভাবি মোটামুটি 2-2.5 লাখ টকা গৈছে। ধৰক একেবাৰে কম পুঁজিত কৰিব বিচাৰিলে কম পুঁজিত কৰিবলৈ বিচাৰিলে মোটামুটি 70-80 হাজাৰ টকা লাগিব। মোটামুটি 50 হাজাৰতো কৰিব পাৰি কমকৈ। কমকৈ ধৰক 150 টকা কৰিব পাৰি, কম পুঁজিটো কৰিব পাৰি ন? হয়। আচ্ছা, এইটো আপুনি কি নিজে বাচ্চা প্ৰডাকশ্যন কৰে না বেলেগৰ পৰা ডিমা কণীবোৰ কিনি আনে? নহয়, মই নিজে প্ৰডাকশ্যন কৰোঁ। এনকোভিটাৰ আছে মোৰ। মই এনকোভিটাৰত বাচ্চা ওলাওঁ। মোৰ নিজে প্ৰডাকশ্যন হয়, কণী প্ৰডাকশ্যন হয়। এইবাৰৰ পৰা কণী প্ৰডাকশ্যন কৰি আছোঁ। বৰ্তমান যিবিলাক মুৰ্গী আছে মুৰ্গীবিলাক সববিলাক কণীৰ কাৰণে ৰাখিছোঁ আৰু বাকীবিলাক বিক্ৰী কৰি দিছোঁ। হাঁহ আছিল, হাঁহ 400 আছিল, হাঁহখিনিও বিক্ৰী কৰিছোঁ। অলপ কেইটামান ৰাখিছোঁ কণীৰ কাৰণে। আচ্ছা, ঠিক আছে। তো এইটো মুৰ্গী ফাৰ্ম তেনেহ'লে আপুনি মানে কিমান দিনত মুৰ্গী ফুটাৰ কিমান দিন লাগে? মোটামুটি বাচ্চা পৰা ডাঙৰ হোৱালৈকে বিক্ৰী কৰালৈকে মোটামুটি 2-2.5 মাহত বিক্ৰী কৰা যায়। আচ্ছা, ঠিক আছে, প্ৰব্লেম নাই। 2 মাহত মোটামুটি 600 গ্ৰাম 700 গ্ৰাম মোটামুটি এনেকুৱাকৈ ৱেট আহি যায়। আৰু মানে এইটো চোৱা চিতাৰ লগত কথা আছে। কিছুমানে 700-800 গ্ৰাম কৰিব নোৱাৰে, 500 গ্ৰাম বা 400 গ্ৰাম হয় কিছুমানৰ 2 মাহত। আমাৰ ইয়াতে বা আমাৰ ফাৰ্মত কিন্তু বৰ্তমান মোটামুটি 2 মাহত 700-800 গ্ৰামলৈকে হয় আৰু কি। ঠিক আছে, যদি কোনোবাই আপোনাৰ ফাৰ্মৰ পৰা মুৰ্গী কিনিব পাৰে তেনেহ'লে যোগাযোগ কৰিব পাৰে আপোনাৰ লগত? হয়, যোগাযোগ কৰিব। মোটামুটি 1 নম্বৰ কথা হ'ল কণীৰ কাৰণে যোগাযোগ কৰিব পাৰিব। আৰু ধৰক আপোনাৰ যদি বাচ্চা লাগে, কোনোবা যদি বাচ্চা পুহিব বুলি মোটামুটি নতুন ফাৰ্ম কৰিবলৈ বিচাৰিছে বা ফাৰ্মত বাচ্চা লাগে বুলি এনেকুৱাকৈ যোগাযোগ কৰিলে মই এতিয়া বাচ্চাও পাব আৰু। এই চাওক মুৰ্গীবিলাক বৰ্তমান বাহিৰত এৰি দিয়া আছে। বৰ্তমান বাহিৰত দিছে। এনেকুৱা ধৰণৰ নেটেদি মানে ঘেৰাও কৰি কিনে ইয়াৰ মাজত ৰাখিছে। এইটো এটা মানে পাহাৰীয়া অঞ্চলত এটা পাহাৰ আছে, ডাঙৰ পাহাৰ। এই পাহাৰৰ দাঁতিয়েদি মানে নেটেদি ঘেৰাও কৰি কিনে ইয়াতে দিনত এনেকুৱা এৰি দিয়ে। বঢ়িয়া মানে বতাহত বঢ়িয়াকৈ ঘূৰি ফুৰে লোকেল মুৰ্গী নিচিনাকৈ। এই চাওক, আৰু এইটো আমাৰ এই ফাৰ্মৰ ঘৰখন। ইয়াতে ৰাতি থয়, খানা পিনা ইয়াতে দিয়ে। এতিয়া আপোনাৰ মুৰ্গীবিলাক মাতিলে আহিবনে? মাতিলে আহে। মাতি দিয়কচোন, আহে নেকি? লাগি থাকে তেনেহ'লে আহে আৰু মাতি দিয়কচোন, আহে নেকি? এই চাওক, সকলোৱে গোটেইখিনি আহিছে। আৰু বাহিৰত গৈছে, কিছুমানে বাহিৰত ওলাইছে, বাহিৰতো থাকে। কোনো নো প্ৰব্লেম, কোনো টেনশ্যন নাই, ক'তো নাযায়। মোটামুটি ইয়াতে থাকে, চববিলাক একেলগত থাকে, ক'তো নাযায়, আহিবই। ঠিক আছে। এতিয়া মই আপোনালোকক দেখাম আসাদুলে যে মুৰ্গীৰ কণীবিলাক যে হেৰি কৰে, এটা মেচিন আছে, এনভিটাৰ নে কি কয়? এনকোভিটাৰ। এতিয়া আপোনাক দেখুৱাম আপোনালোকক। গৈ আছোঁ। এয়া এতিয়া আপোনালোকক দেখুৱাই লৈছোঁ কনভিটাৰ। এইটোত মুৰ্গীৰ কণীবোৰ দিয়ে ইয়াৰ পৰা মুৰ্গী ফুটাই বাচ্চাবিলাক হয়। আপোনালোকে আসাদুলৰ লগত যোগাযোগ কৰি
এইবোৰ যেতিয়া মুৰ্গীবোৰ হয় বা চানাবোৰ যেতিয়া হয় ডাঙৰ হয় তাৰ লগত যোগাযোগ কৰিব পাৰে। আৰু যদি কয় যে যদি আপোনাৰ কণীৰ যদি দৰকাৰ হয় তেতিয়াহ'লে ইয়াৰ লগত আচাদুলৰ লগত যোগাযোগ কৰিব পাৰে। ইয়াতে নাম্বাৰটো দিয়া থাকিব, ফোন নাম্বাৰ দিয়া থাকিব, আপোনালোকে যোগাযোগ কৰিব, স্ক্ৰীণত নাম্বাৰটো দিয়া থাকিব। এতিয়া এইটো মেচিনত কিমান দিনত মানে বাচ্চাবিলাক আহে? মোটামুটি মুৰ্গীৰ হ'লে 22 দিন 24 দিনৰ ভিতৰতে ক্লিয়াৰ হয়। হয়। আৰু গৰমৰ দিন বৰ্তমান ইমান দিন নালাগে, গৰমৰ দিনত পটকৈ আহে, মোটামুটি 20 দিনত 18 দিনতো আৰম্ভ হয় আৰু কি বাচ্চা ওলোৱা। আচ্ছা, মোটামুটি আৰু হাঁহৰ হ'লে 26 দিন 28 দিন লাগে টাইম, এইখিনি টাইমতে আহে। অঁ ঠিক আছে। এতিয়া যদি আপোনালোকৰ কিবা দৰকাৰ হয় বা মুৰ্গীৰ চানা বা কণী যদি দৰকাৰ হয় আপোনালোকৰ আচাদুলৰ লগত যোগাযোগ কৰিব। স্ক্ৰীণত নাম্বাৰটো দিয়া থাকিব, যোগাযোগ কৰিব। আৰু মোৰ ভিডিঅ'টো দেখি যদি আপোনালোকৰ কিবা এটা উপকাৰ হ'ল বা ভাল লাগিল তেতিয়াহ'লে এটা লাইক, এটা শ্বেয়াৰ কৰিব। এই মোৰ ধন্যবাদ।